কি গাড়ীৰ লগত আছে ঘটনাটো? আপোনাৰ গাড়ীখন কি আছিলে? আপোনাৰ কি হৈছে এতিয়া? বাকী লগৰ কেইজন ড্ৰাইভাৰৰ নম্বৰ পৰা ক'লৈ যায়? আপুনি ড্ৰাইভাৰ, আপোনাৰ নাম? আপোনাৰ লগত কোন কোন আছিল? আৰু মাল বাঢ়ি আছিল, মাল আছিল নেকি আপোনাৰ টেম্পোখনত? আৰু আছে আপোনাৰ লগৰ কেইজনৰ কি হৈছে? আপোনাৰ লগৰ কোনে ক'লে আছিলে? কিবা হৈছে ইয়াতখন কিবা হৈছে নেকি জানে নেকি আপুনি? বহুত দুখ পাইছোঁ, মোৰ ছোৱালীয়েতো বহুত দুখ পাইছে, মোৰ বিশেষৰ মানে ব্লিডিং হৈছে, মানে বহুত দুখ পাইছে। কি গাড়ীৰ লগত টেম্পো বুলি ক'লে এখন টেম্পোখনৰ লগত খুন্দা-খুন্দি হৈছে? মুখামুখি সংঘৰ্ষ হৈছে নেকি? মুখামুখিটো মইতো চাইডত পাইছোঁ, তেওঁ চাইডতে আছিল মোটামুটি, কিন্তু তাৰ মোৰ বেছি কৰি আহিলে নেকি ধৰিব নোৱাৰিলোঁ মই। তেওঁলোকক ক'ত নিয়া হৈছে এতিয়া? আপোনালোকৰ মিছেছক শুশ্ৰূষাত নিয়া হৈছে। ঠিক আছে। কিন্তু মই মোৰ ঘৰৰ ওচৰৰে মানুহ এঘৰৰ ঘৰত অহা নলবাৰীৰ আলহী, অৰ্থাৎ তেওঁলোকে বাইদেউৰ ঘৰত আহিছিল। তেওঁলোকেও যাবলৈ যাত্ৰা কৰি আহিছিল, এখন টেম্পুৱে নলবাৰীৰ পৰা আহি আছিল। কাৰণটো বুজা যোৱা নাই এতিয়া। দুয়োপক্ষৰ কোৱা অনুযায়ী দুয়োজনৰে ৰাইট ছাইড আৰু ৰাইট ছাইডত লাগি দুই ছাইডে মানে এক্সিডেণ্ট হয়। হয়তো তেওঁলোকৰ মানে ছাইডৰ দুটা বেছিকৈ কাটাকাটি হৈছিল, কিজানি ৰাইট এনেকৈ দুৰ্ঘটনাটো ঘটে। আৰু পেচেঞ্জাৰ গাড়ী যিখন নলবাৰীৰ ফালে যাই আছিল, এইখন গাড়ীৰ মানে যাত্ৰী মানে তেওঁলোকৰ অলপ মানে আঘাতপ্ৰাপ্ত হয়। গম পোৱা মতে মহিলা বা ছোৱালী আৰু যিজনে চলাই আছিল তেখেতো মানে বুকুত কষ্ট পোৱা বুলি কৈছে। মানে বাকী কেইজনক লৈ গৈছে নলবাৰী। কি গাড়ী আছিল দুয়োখন? এখন টেম্পু ভেন আৰু এখন মাৰুতি। মাৰুতিখন কোন কোন আছিল? মাৰুতিখনত যিজনে চলাইছিল তেখেত মালিক, তেখেতৰ পত্নী আছিল, ছোৱালী আছিল। পত্নীৰ ইনজৰ হোৱা বুলি গম পালোঁ, ছোৱালীয়ে বুকুত কষ্ট পোৱা বুলি গম পাইছোঁ। তেখেত নিজেই বুকুত কষ্ট পাইছে, এতিয়াও কৈ আছে যে মোৰ বুকুখন বিষাই আছে। ছোৱালীজনী আৰু মাইকীজনী এতিয়া ক'ত নিছে? নলবাৰীত নিয়া বুলি গম পাইছোঁ। শুশ্ৰূষা মেডিকেলত ভৰ্তি কৰিছে। আৰু টেম্পুখনটো আছে ৰাস্তাৰ কাষত। টেম্পুৰ ড্ৰাইভাৰক অৱশ্যে মোৰ চকুত পৰা নাই, এতিয়াও দেখা। কোনোবাই কৈছে যে দেখিছে, নাজানো আৰু। টেম্পুখন কি আছিলে? টেম্পুখন কিয় মালানা টেম্পু, তেওঁ মানে ৰাইট ছাইড আৰু এইখনৰো ৰাইট ছাইড, দুইখনৰে ৰাইট ছাইডত লাগিছে। নিশ্চিতভাৱে কোনোবা এখন গাড়ীৰ ৰাইটটোৰ বেছিকৈ কাটা গৈছে। জানে আমাৰ এইটো মানে ষ্টেট হাইৱে 10 বুলি আমি জানো, কিন্তু তাৰ যিটো ব্যৱস্থা ফেচিলিটি সেইটো পূৰ্ণাংগ হোৱা নাই। চাগৈ পাৰ এষ্টিমেট হোৱা নাছিল, যাৰ বিনিময়ত এতিয়া বহু মানে এক্সিডেণ্ট আমি দেখিবলৈ